4.8 কিলোমিটাৰ ৰানিং কৰা ইমান সহজ কথা নহয় কমান্ডো ভেকেন্সিত আপোনালোকে ভাবি চাব অতি সোনকালে কমান্ডো ভেকেন্সি আহি আছে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক In your eyes, I see something to believe in. Your hands are like a flame. Your palms are sweet as pain. Let the darkness lead us into the light. Let our dreams get lost, feel the temperature rise. Baby, tell me one. Hello বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ নতুনকৈ যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থাম্বনেইলখন দেখা পাই আপোনালোকে গমে পাইছে কিহৰ ওপৰত কথা পাতিম তো বন্ধুসকল দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে গমে পাই যে কমান্ডো ভেকেন্সি আহি আছে যেখানে 32,000 ভেকেন্সি আহিব তাৰে ভিতৰত গৃহ বিভাগত থাকিব 4,097টা পোষ্ট মই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে কমান্ডো ভেকেন্সি বহুতে অপেক্ষা কৰি আছে যাতে মানে অপেক্ষাটো পূৰণ হয় সকলোৰে যাতে সকলোৰে মনৰ আশা পূৰণ হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে কমান্ডো ভেকেন্সি আহে 1819 মান পোষ্ট আহে যাতে 4,097টা ভেকেন্সি আহিব আহিলে তাৰে ভিতৰত যাতে কমান্ডো ওলায় কমান্ডো ভেকেন্সি বহুতে আশা কৰি আছে ৰৈ আছে যে মই চাকৰি ল'ম কমান্ডো ভেকেন্সি যিহেতু পৰীক্ষা নহয় অনলি দৌৰিব লাগে সেইটো হ'লে আপোনালোকে ভুল ডিচিশ্যন কৰা হ'ব কি ঠিক যোৱা বছৰৰ কমান্ডো ভেকেন্সিত এক্সাম নাছিলে তো অনলি ফিজিকেল টেষ্ট আছিলে কি ঠিক ইমান ৰিটেন দিব লগা হৈ যায় তো আপোনালোকে দুইফালে প্ৰেক্টিছ কৰি থাকক যিহেতু কমান্ডো ভেকেন্সিত আহিব কিন্তু ৰানিং প্ৰেক্টিছ কৰি থাকক এ বি ইউ বিত সহজ হ'ব আৰু কমান্ডোৰ ৰিটেন হ'ব বুলি আপোনালোকে প্ৰেক্টিছ কৰি থাকক পঢ়ি থাকক আসাম পুলিচৰ এ বি ইউ বিৰ কাৰণে সহজ হ'ব প্ৰশ্ন কাকত তো বন্ধুসকল এটা কথা বহুতে মানে কি মাইণ্ড কৰা নাই যে বহুত ল'ৰাই কৈ আছে যে কমান্ডো ভেকেন্সি ওলোৱাৰ লগে লগে মানে কি আমি বিন্দাছ সোমাব পাৰিম চাকৰি ল'ব পাৰিম সেইটো কথা নহয় 4.8 কিলোমিটাৰ 20 মিনিটত কমপ্লিট কৰা ইমান সহজ কথা নহয় আপোনালোকে নাভাবিব যে মই এনে প্ৰেক্টিছ নকৰাকৈ ৰানিং কৰিব যাম মই পাছ কৰিম সেইটো নাভাবিব কেতিয়াও কিহৰ কাৰণে এটা আপোনালোকে মাইণ্ড কৰক যে 20 মিনিটত 4.8 কিলোমিটাৰ 5 কিলোমিটাৰৰ 200 মিটাৰ কম অনলি তাৰপিছত আপোনালোকৰ চেণ্ট্ৰেলৰ যে চাকৰি আছে 5 কিলোমিটাৰ যে ৰানিং কৰিব দিয়ে যেনেকৈ SSCত 5 কিলোমিটাৰ ৰানিং কৰিব দিলে আপোনালোকৰ 24 মিনিট টাইম থাকে তাৰে ভিতৰত আপোনালোকৰ 20 মিনিটত 4.8 কিলোমিটাৰ মাৰিব লাগিব কিমান টাফ ৰানিং হ'ব 24 মিনিটতে মানুহে 5 কিলোমিটাৰ আহি নাপায় আপোনালোকে 4.8 কিলোমিটাৰ 20 মিনিটত কেনেকৈ আহি পাব আপোনালোকে ধামাধুম প্ৰেক্টিছ কৰিব লাগিব জুইৰ দৰে প্ৰেক্টিছ কৰিব লাগিব ৰ'দ বতাহ বৰষুণ একো চিন্তা কৰিব নালাগিব কেৱল দৌৰিব লাগিব আৰু বেছিকৈ দৌৰিলেও চেষ্টো নৰ্মেল হৈ যাব চেষ্টোৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আপোনালোকে হাইট চেষ্টত আপোনালোকে কোৱালিফাই কৰাৰ পিছতে ৰানিং কৰিব পাৰিব আজিকালি আগতে মেডিকেল কৰায় আগতে ৰানিং কৰিব দিছিলে তাৰপিছত মেডিকেল কৰাইছিলে আজিকালি আগতে মেডিকেল কৰাব সেইটো কাৰণে চেষ্টো আপোনালোকে থাকিব লাগিব চেষ্টো থাকিলেহে আপোনালোকে কামাণ্ডত দৌৰিব পাৰিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ফিজিকেল টেষ্টটো সলনি নকৰে ৰিটেন নহওক অনলি 20 নম্বৰ অৰেল থাকিব সেইটোৱে থাকক আৰু যিহেতু জিপি সিং ছাৰে কৈছিলে মানে কি ফিজিকেল টেষ্ট সলনি কৰা নহ'ব কামাণ্ডত দৌৰালৈও দৌৰি থাকক সকলো ফিজিকেল টেষ্ট আপোনালোকে হাৰ্ড কৰিব লাগিব নিজকে মানে বডিটো বনাব লাগিব য়ং কৰিব লাগিব যে মই সোমাব পাৰিম যিহেতু আসাম পুলিচ এ বি ইউ বিও আহি আছে কমাণ্ডো ভেকেন্সিও আহি আছে কি ঠিক ৰিটেন দিবও পাৰে নিদিবও পাৰে একো গেৰাণ্টি নাই চৰকাৰৰ কথা সেইকাৰণে আপোনালোকক কৈছোঁ মই যিমান পাৰে প্ৰেক্টিছ কৰি থাকক পঢ়িও থাকক তো আপোনালোকৰ আসাম পুলিচৰ এ বি ইউ বিৰ কাৰণে সহজ হ'ব তো আপোনালোকৰ ভিডিঅ'টো মই জনালোঁ আপোনালোকক কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিহেতু আপোনালোকৰ ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াওঁ আপোনালোকে মৰম দি যিহেতু আপোনালোকৰ কৰ্তব্য আমি আপোনালোকক নিউজ দিয়াটো আমাৰ কৰ্তব্য কি পোষ্ট ওলাই কেনেকুৱা ধৰণৰ পোষ্ট ওলাই আপোনালোকক মই সকলোখিনি জনাবলৈ চেষ্টা কৰিম আৰু কমাণ্ডো ভেকেন্সি যদি আহে আপোনালোকে চেক আউট কৰি থাকিব আসাম পুলিচৰ ৱেবছাইটত যাই পেলাই কমাণ্ডো ভেকেন্সি আহিব বুলি আহিবও পাৰে তো আপোনালোকে চেক আউট কৰি থাকিলে হ'ল আপোনালোকৰ বয়সটো বেছি নিদিয়ে কমাণ্ডোত কম বয়সে দিব কম বয়সত চাকৰি ল'ব পাৰিলে আপোনালোকৰে ভাল চবৰে মানে সপোন থাকে ভাল ঘৰ বনাব ভাল গাড়ী ল'ব আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক অতি সোনকালে আহি আছে তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেন মৰম দি যাব তো বাই বাই জয় হিন্দ বন্দে মাতৰম